এয়া হৈছে বাৰিষাৰ এক ভাল লগা দৃশ্য। হয়তো ছবি দেখিলে আপুনি অনুমান কৰিব পাৰিছে। কণ কণ শিশুসকলক পঢ়া পাতিৰ উপৰিও এনেদৰে ব্যস্ত ৰাখোঁ প্ৰতিদিনে। কোনোৱে কান্ধত পানী বটল, কোনোৱে হাতত মোনা আৰু কোনোবাই হাতত কাঁচি লৈ আচলতে গৈ আছোঁ ক'ত। ভিডিঅ'টো শেষৰ ফালে চাই থাকিব, অকণমানো কিন্তু স্কিপ নকৰিব। আমি ক'ত গৈ আছোঁ সকলো তথ্য দি গৈ থাকিম। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আমি এতিয়া গৈ আছোঁ কলৰ খেতি চাবলৈ, কেনে হৈছে কেনে হোৱা নাই। আৰু আমি বহুকেইজন গৈ আছোঁ, গতিকে আজি যিহেতু বৰষুণৰ বতৰ, কিছু ঠাণ্ডা ঠাণ্ডা, গতিকে মোৰ লগত আমাৰ দস্তি আছে, মনালত ব্যস্ত আৰু দেখুৱাই আছোঁ, শেষলৈকে চাই থাকিব। আৰু মোৰ লগত পাৰ্টনাৰ আছে, গতিকে প্ৰত্যেকজনে এটা এটা বস্তু মানে লৈ গৈ আছে। কোনোবাই কাঁচি লৈছে, কোনোবাই পানী বটল, কোনোবাই বা স্প্ৰে মেচিন, মানে চবেও মানে প্ৰত্যেকটো কামতে ব্যস্ত। গতিকে সকলোকে চাই থাকিবচোন। আৰু এনেদৰে গৈ গৈ কিছু দূৰ যোৱাৰ পিছতে আমি মোটামুটি প্ৰায় পাই গ'লোঁ আমাৰ কল খেতিৰ বাগান। গতিকে মোৰ লগত দেখিছেই লাষ্টত অলপ আহি আছে আৰু প্ৰত্যেকে নিজৰ নিজৰ কামত ব্যস্ত। আৰু কোনোবাই বা মানে স্প্ৰে মেচিন লৈছে, কোনোবাই আৰু কি কয় কাঁচি লৈছে, কোনোবাই পানী বটল। গতিকে আৰু আমি প্ৰায় পাই গ'লোঁ ফাইনেলি আমাৰ কল খেতিৰ বাগান। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, শ্বেয়াৰ কৰা নাই, লাইক কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক, কাৰণ আহিব লগা ভিডিঅ'সমূহ যাতে জল্দি জল্দি পাই যায়। আৰু এয়া দেখিছে কি সুন্দৰকৈ অলৰেডি ডিলা দেখিবলৈ পোৱা গৈছে কলৰ। আৰু যিমান পাৰোঁ আমি কষ্ট কৰিছোঁ। আৰু ইয়াতে আমি কমপ্লিটলি 2 বিঘা কৰিছোঁ। আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁৱে। আৰু আচলতে ইয়াতে যিখিনি মানে শুকান পাত, এই শুকান পাতখিনি অলপ কাটিব লাগে বা চাফা কৰি দিব লাগে, তেতিয়া বেছি মজবুত হয় গছজোপা। গতিকে যিমান পাৰোঁ সময় দিব লাগে। আৰু এনেদৰে শুকান গছৰ পাতখিনি কাটি কাটি দিব লাগে, আৰু তেতিয়া বেছি মজবুত হয় গছজোপা। আৰু চাফ চিকুণ বা পৰিপাটিকৈ ৰাখিব লাগে, যিহেতু কল ডিল এতিয়া অহাৰ সময়। বৰ্তমান যিহেতু বাৰিষাৰ সময়, গতিকে কিছু চাফ চিকুণৰ প্ৰয়োজন হ'বই নিশ্চয়। আৰু সেয়েহে আমি বিভিন্ন ধৰণৰ আচলতে পোক পৰুৱা যাতে অনিষ্ট কৰিব নোৱাৰে বা ধ্বংস কৰিব নোৱাৰে, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ঔষধ কম পৰিমাণে আমি প্ৰয়োগ কৰা হৈছে। আৰু গাইজ ফাইনেলি আমাৰ কিছু ঔষধ প্ৰয়োগ কৰা হৈ গ'ল আৰু ফাইনেলি অলপ চাফা কৰি দিয়া হ'ল। এতিয়া আপোনালোকে দেখিছে কেনে ধুনীয়া হৈছে। আৰু প্ৰায় মানে কল অলৰেডি আহিছে, এতিয়া প্ৰব্লেম নাই। আৰু কিছুমান পোক পৰুৱাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ঔষধ আচলতে দিব লগা হৈ যায়। গতিকে মোৰ লগত বহুকেইজন মোৰ লগত আছে, আমাৰ ভাইটি আছে, বাবু দং। গতিকে কেনেকুৱা লাগিছে মা বুঢ়ী যাবাই? मोजां जाबाय। बरिया। ओमफ्राय आरो बाबु दं, माबोरै जाबाय दिनै? मोजां। मोजां। गतिके दिनै আজি ইয়াতে শেষ কৰিলোঁ আৰু পিছত দেখুৱাই থাকিম কেনেদৰে কাম চলি থাকে আমাৰ কলত। আৰু গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।